morning and welcome back and my new vlog. So guys, আজি Sunday is fun day. So guys, Sunday কি ওর কলেজ চলে না। তো guys আজি কি করব আপনারা সারা প্লট। So guys পটাস সাথে যাও নাকি খাল খিছে। তো guys বেশি দেরি নকরি আজি আমার ভ্লগটো আরম্ভ করো। ধুনীয়াকৈ মই আমাৰ সামনে বস্তিৰ পৰা গাইছ কেল কম কি আনি সেই দিনক মানে যোগাৰ কৰি দি হেলো তো ধুনীয়াকৈ যাওঁ তাতে ৰিয়ান পাবেখিনি হেলো তো কিন্তু ধুনীয়াকৈ যাওঁ আৰু এটা লবা লোৱাকলা নৰাই মৰিব লাগিব চালা তো আমাৰ ফ্লে ঘৰৰ কামটো গাইছ এনেকৈ আছে দে তো কৰিব তাৰমানে সময় বনাই তো কাঠত ৰং চং মাৰিব লাগিব যিহেতু মোৰ কলেজ চলি আছে কলেজ নহয় ধুনীয়াকৈ চাফা কৰি দিব লাগিব কাম চালা ধুনীয়াকৈ যাওঁ আপোনালোকে নাঙল চাঙাল লাগে তো এখন নাঙল তাৰমানে বেচবো তো আপোনালোক লাগে যদি তো কমেণ্ট কৰি দিব আমাৰ ডেছক্ৰিপশ্যন নম্বৰটো আছে তো মোৰ লগত কণ্টেক্ট কৰিলে হ'ব ফুল্লি ৰেডি হৈ গ'লে কাপোৰ চাপোৰ ওলাই তো আগত আৰু এটা যাব তো ধুনীয়াকৈ যে বাল্টিংটো লৈ ল'লোঁ তো বাল্টিংটো লৈ এতিয়া যাই থাকোঁ দে আৰু তো বুজি ফোন মাৰি তো ফোনটো কিয় ৰিচিভ কৰা নাই সেই গাই দেখছে চালা কি পাগল এইটো এটা জখালটো কিছ লাগে তাড়াতাড়ি যাম আৰু আহিম খালটো বেছি ডাঙৰ খাল নহয় সৰু খাল তো গাইছ ফাইনেলি আহি পেলাই এতিয়া খালৰ কাষ তো খালটো চাব এতিয়া ধুনীয়াকৈ বান্ধিব লাগিব তো এটা ৰাস্তা কাষত বহি আছিল মই ক'লো এনে থকাতকৈ জল এহঁতকো লৈ আহিলোঁ এতিয়া এহঁতক চাইড বহিব দিওঁ এতিয়া মই কামত লাগি যায় গাইছে এই গাইছ দেখছে না এইগিলা গোটা বান্ধিব লাগিব এইগিলা তো গাইছ বান্ধটো ধুনীয়াকৈ দি লওঁ দে মই গাইছ মাছ আছে যাই পেয়েছে পুৰা এই চালা যাই পেয়েছে তো গাইছে গোটা খালটো বান্ধি পেলালোঁ মই এইগিলাখান দেখছি না এই গোটা খালটো ধুনীয়াকৈ বান্ধি লওঁ ৰ'ব এই ফাইনেলি পাণ চান দিয়া হৈ গ'ল তো আৰু যদি ক'ৰবাত ভাঙা আনপাওঁ তো দি দিম তো ইয়াতে বহি আছে গাইছে এহঁতক লৈছোঁ অলপ বান্ধ চান দি নাই গাইছে কেনেকৈ বহি আছে হা ক'ত বা গাইছ খাই আটাই বাতি বা ঘৰত গম পাইছা না দে যি এইটোত মই চাহ খাওঁ তো গাইছে ধুনীয়াকৈ মই পানী মাৰিলোঁ পানী মাৰি নি কম বঢ়িয়া গুড এনচাৰ তাক বাল্টিংটো দিছিলোঁ বাল্টিং বহি কি যেতিয়া খুলি যা টানচোন বঢ়িয়া গাইছ বঢ়িয়া আছি এই বহিছিল বাদ দিয়াং আহিছোঁ দে খাব বাতি যাওঁ আৰু যা আটাই বাতি কিমান কম তো গাইছে ধুনীয়াকৈ পানী মাৰি লওঁ ক্লিপ কাটি দি ধুনীয়াকৈ মই প্ৰায় 100%ৰ 20% মাৰিলে আৰু 80% আছে 1 আৰু 20% মাৰি দিছোঁ তাৰপাছত মই মাৰিম সেই গাইছ একদম বাপৰে বাপ কেনে লাগিছে বাপৰে কেনে বাৰু তো গাইছ তাক লগাইছোঁ দে চিঞৰ পেট খাব লাগিব বোলে তো গাইছ যিটো দেখা গৈছে যে মাছতো এটাও ধুনীয়া নাই কণ্টিনিউ মানে ইচ্ছা হৈছে গাইছ আপোনালোকে চাব পাৰে এই পানী গাইছে 1 ঘণ্টা সিজুৱে শেষে হয় নাই আৰু 1 ঘণ্টা সিজুৱাই লাগিব তো গম নাপাব যে গাইছ কণ্টিনিউ হয়নে না মাছে খাব পাওঁ তো ক'ব নোৱাৰা গাইছ তো বানুৱালা আহিলে ভাঙি আছে যদি ভাঙে গাইছ নিখিলে ডাইৰেক্ট ঘৰত গুচি যাম আৰু গাইছ মাছে ধৰিব লাগে ভিতৰত মাছে মাৰি আছে ধো বাহিৰত क्या होता है ये हमारा साथ कुछ नहीं जानता पानी मारना पड़ेगा इसलिए मारता हूँ गाइस हाँ गाइस हाँ वस्तु है वो बस भी है पानी अब है कल वो नहीं है हाँ गाइस अवस्था गया माछ खाता आता धो बसु है जी तब हेतु न आसी ए हाँ पानी अब है ये तो बस हाँ गाइस ये कल वो सिंगर है ना हाँ पानी ला है তো গাইছ যিহেতু আমি ইমান কষ্ট কৰিছোঁ তো এটা ঠাণ্ডা আনি দিলোঁ ঠাণ্ডাটো গাইছে আধা আছে মই আধা ঘৰত দিছোঁ তো এতিয়া আমি ঠাণ্ডাটো খাম চলে ঠাণ্ডা খাবি নে গাইছ খাবলৈ এই কিমান ঠাণ্ডা খাই তো গাইছ মাছ পাইছোঁ সেইটো এটা দুটা দিলা তো 7টা মানুহ হৈ যাব আৰু 7টা মাছ পালে হ'ব গাইছ এক ধুনীয়াকৈ থৈ দিলোঁ এতিয়া বান্ধ ভাঙে তো বাল্টি দিলোঁ হ'ব কাটি Hello guys, masuk apa deh? Kita mas naik. Ini semua loh. Mas naik kakra sih dah, kakra. Oh kakak masuk tahu.
Kakra. Tal. দাদা মাছ পড়ছিল আর ওটা পড়ে যায় পানি আইছে পাছুরা ওলতা Ora pun. সিওর দিমো কম আছে মোক সিওর করে দিবি যা এই গাইস মাছ তো দেখে দিয়ে এই তুই মাছ এই মাছ পাছু মজরে মাছ পালা টাক্সি গরপ পেছ কল মোর কি এই মাছ তো পাছু কি তাকো মাছ তো নিবে এসে মুক্সি গরপ পেছ কলি হল হ্যাঁ তুই মাছ তো বেজি দি কেনে ডাঙা করি না মুক্সি গরলা কিন্তু মুক্সি গরলা দেখো না কলমো ইদালো নি সিঙি তারে কলমো এ কাম নাই গলা গাইস মই হঠাৎ আসিল ঘুমাই তো মানে সৰু মাতলা তই সৰু মোক মাতলা এই আমাৰ কুকুৰ আনিছে তো গাইস কি কুকুৰ আনিছে তো বল চাও আৰু গাইস মাল তো যেটো তল চাও পৰে তো দেশি মাল চাও গাইস তাগৰা আছে তাগৰা এই গাইস দেখছ না তাৰ জিবে কেংকে একদম গাইস মোৰ কন্টেন্ট আহিলে গাইস মালটো একদম খাটাৰনাক মাল আছে যি জাপ মাৰে না আপোনালোক মই দেখাম আপকামিং ভ্লগত এতিয়া ই আছে খাই পানী খাইছে গাইস মানুহে কুকুৰ পোৱা তাতে মানে তাৰমানে হেৰি থাকে এই কি চখৰা থাকে তো আমাৰ ফাদাৰো আছে মোৰ আমাৰ গোটাকেইটা আছে তো সেইকাৰণে আজি কুকুৰ এটা লৈ আহি পেলাই ফাইলে আপোনালোক দেখাম তো আপোনালোক আগত দেখাইছোঁ কি দেখাম মই পাগলাই গাইছ তো গাইছ চবচে দুখ লাগিছে মোৰ মাদাৰক গেলি মাদাৰে কৈছে আজিৰ পৰা তহঁতে তিনিটা হ'লি দে কুকুৰ হৈ গে সৰু মানুহ কৈছে কুকুৰ বোলে কি কৰিবি আৰু কুকুৰে দে আমি আৰু চালা চাল সিঁচি কেনে অৱস্থা একদম বেয়া আছে একদম গা চা বিষ গাইছে ঘুমাইছিলোঁ তাতে ৰিলচ এটা বনাইছিলোঁ বাপৰে বাপ তো গাইছ ভাটিবিলাক হয়তো অলপমান ফুৰিব ওলাই যাম ক'ত যাম নাজানো গাইছ এনেই যাম আৰু ফুৰিব তো গাইছ আপোনাৰ চাব পাৰে মোৰ নিঞ্জাখন আছে কিবা এটা চাল আছে কিন্তু গাইছে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কাৰণেতো ডেছক্ৰিপশ্যনত লিংকটো দি আছে তো যাই কিনে ইনষ্টাগ্ৰামতো গেছ ফ'ল' কৰবি অলপ পাই চাৰা 1000 কৰি দি ইনষ্টাগ্ৰাম তাড়াতাড়ি ইউটিউবতো ক'ৰবাত যাই আছে 1000 তো কৰি দি গেছ আৰু গাইছ আপোনালোক মই গিভআৱে এটা কৰিম কি গিভআৱে কৰিম আৰু কিমান হাজাৰ ছাবস্ক্ৰাইবাৰত কৰিম গিভআৱেটো তো আপোনালোকক ব্লগত আপডেট দিম তো আজি নেদাওঁ তো নেক্সট ব্লগত দিবা মই চেষ্টা কৰিম তো দিম গাইছে আৰু নহয় গাইছ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মই আপডেটটো দি দিম মই ধুনীয়া আহি গ'লোঁ পথাৰত কিয় যেনেকৈ আমি গাঁৱলীয়া মানুহ পথাৰটো আমাৰ কাৰণে মেইন গাইছ আমাৰ খেতি মেইন গাই বাকী যিহেতু এতিয়া ধুনীয়াকৈ পথাৰত গ'লে আহিলোঁ অলপমান ধান গিলা কেনে আহিছে তো চাব গাইছে আমাৰ নহয় দেখিছোঁ এইফালে বেলেগ মানুহ আৰু গাইছে এইগিলা দেখিছে আপোনালোকে দেখিছে নে এইগিলা যি ৰোৱা নাই তো আমি তাতেও খেতি কৰিম তো হাল মাৰি আছে আজি তো হাল মাৰা হোৱাৰ পিছত ধুনীয়াকৈ নামি যাম আমাৰ চাফা কৰি একদম খেতি কৰিব লাগিব তো গাইছ আজি ভিডিঅ' বেছি দীঘল নকৰোঁ আৰু গাইছ গিভআৱে মই কৰিম আগৰ আজি নকওঁ গাইছ নেক্সট ভিডিঅ'ত কৰিম গিভআৱে কৰিম গাইছ ধামাকাদাৰ গিভআৱে একদম গিভআৱেটো গাইছ ভাল গিভআৱে দিম তো এটা চেলেঞ্জ থাকোঁ গাইছ কি চেলেঞ্জ থাকোঁ মই নেক্সট ভিডিঅ'ত কৰিম বাৰু তো গাইছ আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত যাই কিনে ফ'ল' কৰি দিব আৰু গাইছ ব্লগগিলাখন মই দিব পৰা নাই যিহেতু মই ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ তো কলেজতো যাই থাকিব লগা আছে প্লাছ টিউশ্যন কৰি থাকিব লগা আছে সেইকাৰণে মই ব্লগগিলাখন কৰিছোঁ ফুৰিবও যাব পৰা নাই তো আপোনালোকক আকৌ জেগা এক্সপ্ল'ৰ কৰি দেখাব পৰা নাই তো যে পৰীক্ষা চৰীক্ষা শেষ হ'ব গাইছ গাইছ ফুৰিম দে আৰু একদম কুত্তা ফুৰা দিম তো আজিলৈ বাই বাই লগ কৰিম তাৰ নেক্সট ব্লগৰ তো বাই বাই গাইছ